Good morning children. যোৱা ক্লাছত আমি পঢ়িছিলোঁ ক ফলাখন। আজি আমি পঢ়িম ক ফলাৰ বৰ্ণকেইটাৰেনো কি কি শব্দ গঠন কৰিব পাৰো তাৰ বিষয়ে। আহা তেনেহলে আৰম্ভ কৰোঁ। প্ৰথম বৰ্ণটো হ'ল ক। ক কতে কাছ। কাছৰ ইংৰাজী নামটো হৈছে টৰ্টইজ। তলত দিয়া নামটো হৈছে ইয়াৰ ইংৰাজী নাম কাছ অৰ্থাৎ টৰ্টইজ। কপা কতে আকৌ হ'ব কপা। কপা মানে কটন। কতে আকৌ হ'ব কলহ। কলহ মানে হৈছে ৱাটাৰ পট। কতে হয় কাউৰী ক্ৰ। কাউৰীৰ ইংৰাজী নামটো হৈছে ক্ৰ। কৰ পিছত আমি পাওঁ খ। খতে খৰম চেণ্ডেল। এইটো চেণ্ডেলৰ ছবি খৰম। আগৰ দিনত মানুহে এনেকুৱা ধৰণৰ চেণ্ডেল পিন্ধিছিল, কিন্তু আজিকালি অলপ সলনি হৈছে। খতে আকৌ হ'ব খোল। ইংৰাজীত ড্ৰাম। খোল হৈছে এবিধ বাদ্যযন্ত্ৰ। খতে আকৌ হ'ব খাৰু। খাৰু মানে হৈছে ইংৰাজীত ব্ৰেচলেট। খতে খৰি। ইংৰাজী নামটো হৈছে ফায়াৰউড। খৰ পিছৰ বৰ্ণটো হ'ল গ। গতে গছ। গছ মানে হৈছে ট্ৰী। গতে আকৌ হ'ব গগনা। ইয়াৰ ইংৰাজী নামটো গগনা। গগনা হৈছে এবিধ বাদ্যযন্ত্ৰ। এই গগনা নাচনীসকলে বিহু নাচতে খোপাত লয় আৰু বিহু নাচৰ সময়ত বিহু গোৱাৰ সময়ত এইটো বাদ্যযন্ত্ৰ বজোৱা হয়। গাখীৰ অৰ্থাৎ মিল্ক। গতে আকৌ হ'ব গাহৰি। ইয়াৰ ইংৰাজী নামটো হৈছে পিগ। গৰ পিছত বৰ্ণটো হ'ল খ। খতে ঘৰিয়াল। ইংৰাজী নামটো হৈছে ক্ৰক'ডাইল। এইটো ঘৰিয়ালৰ চিত্ৰ। খতে আকৌ হ'ব ঘোঁৰা। ঘোঁৰা মানে হৰ্চ। এইটো ঘোঁৰাৰ চিত্ৰ। খতে ঘণ্টা। ইংৰাজী নামটো বেল। এইটো ঘণ্টাৰ চিত্ৰ। খতে আকৌ ঘৰ হাউচ। ইংৰাজী নামটো হৈছে হাউচ। ঘৰ পিছত আহিব উঙ। উঙতে বেঙেনা। বেঙেনা মানে ব্ৰিঞ্জল, এবিধ পাচলি বেঙেনা। তোমালোকে নিশ্চয় চিনি পোৱা বেঙেনা। উঙতে আকৌ হ'ব আঙুলি। আঙুলি মানে হৈছে ফিংগাৰ। তোমালোকৰ হাতত থকা আঙুলি কেইটা বা ফিংগাৰ। মতে আকৌ হ'ব মঙহ মানে মিট। আমি মাংস বুলিও কওঁ। উঙতে আকৌ হ'ব এইটো চাগে মই ম বুলি কৈছোঁ। এইটো উঙতে হ'ব মঙহ। ইয়াৰ ইংৰাজী নামটো হৈছে মিট। আকৌ উঙতে হ'ব আকৌ প্লাও নাঙল। আৰু ইংৰাজী নামটো হৈছে ইয়াৰ প্লাও। পাছৰ ফালৰ GH টো উচ্চাৰণ নহয়, জাষ্ট প্লাও। আজিলৈকে ইমানে। তোমালোকে উঙলৈকে ঘৰত পঢ়া অভ্যাস কৰিবা। ধন্যবাদ।